নমস্কাৰ, মই নীলাক্ষী আপোনালোকক আদৰিছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। মই আজি বনাবলৈ লৈছোঁ পিঠাগুড়ি নিমকি। তাৰ কাৰণে মই এখন কেৰাহীত কেইটামান নৰসিংহৰ পাত শুকানে মচমচীয়া কৰি ভাজি লৈছোঁ। এতিয়া পাতকেইটা ভালদৰে ভাজি হোৱাৰ লগে লগে মই এখন প্লেটত এইখিনি নমাই লৈছোঁ। এতিয়া সেই একে কেৰাহীখনতে একাপ পানী দিলোঁ আৰু তাতে দিছোঁ সোৱাদ অনুযায়ী নিমখ। এতিয়া ইয়াৰ লগতে দিছোঁ চিলি ফ্লেক্স এচামুচ আৰু লগতে দি দিছোঁ আগতে ভাজি থোৱা নৰসিংহ পাতখিনি। সেইখিনি মই হাতৰে মোহাৰি গুড়ি কৰি দিছোঁ আৰু ইয়াৰ লগতে দি দিছোঁ মই জনি আৰু জিৰা মিলাই আধা চাহ চামুচ। আৰু লগতে ডাঙৰ চামুচ এপাতৰে মই এচামুচ ৰিফাইন অইল দিলোঁ। এতিয়া গোটেই পানীখিনি ভালদৰে উতলিব দিলোঁ। পানীখিনি ভালদৰে উতল অহাৰ লগে লগে ইয়াতে মই পানী লোৱা কাপটোৰ জোখেৰে একাপ পিঠাগুড়ি দি ভালদৰে লৰাই আছোঁ। পিঠাগুড়িখিনি যাতে কোনো ধৰণৰ কেঁচা ৰৈ নাযায় তাৰ বাবে ভালদৰে লৰাই থাকিব লাগিব। এতিয়া পিঠাগুড়িখিনি সিজিবৰ কাৰণে ঢাকন মাৰি 5 মিনিটৰ কাৰণে থৈ দিলোঁ। 5 মিনিটৰ পাছত ঢাকনখন খুলি ভালদৰে হেতাৰে পিঠাগুড়িখিনি লৰাই ল'লোঁ আৰু এটা গামলাত মই পিঠাগুড়িখিনি নমাই ল'লোঁ। আৰু কুহুমীয়া হৈ থকা অৱস্থাত পিঠাগুড়িখিনি মই আটা মৰাৰ দৰে ভালদৰে মাৰি ল'লোঁ। পিঠাগুড়িখিনি সিজাওঁতে এটা কথা মন কৰিব লাগিব যে পিঠাগুড়িত যাতে কোনো ধৰণৰ কেঁচা ভাৱ ৰৈ নাযায়। যদিহে কেঁচা ভাৱ থাকে তেতিয়াহ'লে নিমকিখিনি বনাওঁতে নিমকিত তেল বেছিকৈ ৰৈ যায়। এতিয়া ভালদৰে সানি হোৱাত ৰুটি বনোৱাৰ নিচিনা লাড়ু বনাই ল'লোঁ আৰু এতিয়া এইখিনি মই শুকান পিঠাগুড়িত ভালদৰে লেটিয়াই ৰুটি বেলাৰ দৰে বেলি ল'লোঁ। এতিয়া বেলি হোৱাৰ পাছত মই ৰুটিখন নিমকিৰ আকাৰত কাটি ল'লোঁ। কাটি হোৱাৰ পাছত নিমকিখিনি অকণমান শুকাব দিলোঁ আৰু কেৰাহীত তেলখিনি ভালদৰে গৰম হ'বলৈ দি মিডিয়াম ফ্লেমত মই এতিয়া নিমকিখিনি ভালদৰে ভাজি ল'লোঁ। এই নিমকিখিনি অন্য এটা পদ্ধতিৰেও কৰিব পাৰি। নিমকিখিনি কাটি হোৱাৰ লগে লগে মই দেখুৱাৰ ধৰণে গেছৰ ওপৰত অন্যফালে টাৱা এখন পাতি লৈ তাতে নিমকিখিনি ইলুটি শিলুটিকৈ অকণমান সময় গৰম কৰি মিডিয়াম ফ্লেমতে ভাজিব লাগে। যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।